হেল্ল' বন্ধু বান্ধৱীসকল, আজি কাপোৰ এযোৰ আনিছিলোঁ আৰু ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাওঁ। কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব দেই। এইখন মেখেলা হয় আৰু এইটো দেখিছেনে, এইটো ব্লাউজ পিচ। এইটো ব্লাউজ পিচ হয় আৰু এইপিনে এখন মেখেলাখন মই চিলাবলৈ লৈছোঁ আৰু কাটি আছোঁ, আৰু চিলাই হোৱাৰ পিছত আপোনালোকক দেখুৱাই দিম। এইখন মেখেলা আৰু এইপিনে ব্লাউজ পিচকেইটা, ব্লাউজ পিচ নহয় দেই, এইকেইটা মানে চাদৰৰ পতিকেইটা কাটি আছোঁ। এইকেইটা চাদৰৰ পতি কাটি আছোঁ লগাবৰ কাৰণে। আৰু এইখন চাদৰখন কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে। সকলোৰে পচন্দ বেলেগ বেলেগ নহয়নে বাৰু। আৰু দেখিছেনে, এয়া বাৰু মোৰ কাৰণে অনা নাই দেই, এয়া প্ৰেজেণ্ট দিবলৈহে আনিছোঁ। আৰু প্ৰেজেণ্ট দিয়াৰ মুহূৰ্ততে ভাবিলোঁ ধুনীয়াকৈ কাটি কৰি চিলাই দিওঁ ধুনীয়াকৈ। এয়া দেখিছে এইখন চাদৰ। বাৰু তেনেহ'লে মই এতিয়া কাপোৰযোৰ চিলাই লওঁ আৰু বাকীবিলাক ভিডিঅ' আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। যদি ভাল লাগে লাইক আৰু কমেণ্ট এটা কৰি থৈ যাব। আৰু এইপিনে মই মেখেলা চিলাবলৈ আৰম্ভ কৰি দিছোঁ দেই। আৰু এয়া এতিয়া মেখেলাখনত ফলচটো খুৱাই আছোঁ, মানে মেখেলা কাপোৰ। বৰ বিশেষ ভালদৰে আপোনালোকে হয়তো যেনেদৰে চিলায় তেনেদৰে চিলাব চাগে নাজানো, তথাপিতো যিমানকণ পাৰোঁ নিজৰ আইডিয়াতে চিলাইছোঁ আৰু দেই। যিমানখিনি পাৰোঁ, জনাখিনি নিজে চিলাই নিজে ঘৰতে তেনেদৰে পিন্ধোঁ আৰু নজনাটো বেলেগক চিলাবলৈ দিওঁ। কিন্তু মই সকলোৱে জানো বাৰু, চাদৰ চিলাবলৈ আৰু পতি খুৱাবলৈ, আৰু এইপিনে মেখেলা ফলচ আৰু মেখেলা চিলাবলৈ, আৰু ব্লাউজ পিচটো চিলাব নাজানো, সেইটো বাৰু সঁচা কথা। কিন্তু সেইটো কম সময়ৰ ভিতৰতে শিকিম আৰু আপোনালোককো দেখুৱাম। কাৰণ আজিকালি প্ৰত্যেকটো বস্তু মোবাইলত সুবিধা হ'ল আৰু মোবাইলতে চাই চাই শিকিব পৰা বহুতখিনি সুবিধা হ'ল। আৰু ভাবিছোঁ ময়ো মোবাইলতে চাই চাই ব্লাউজৰ কাটিংবিলাক শিকি পিনে ধুনীয়াকৈ নিজৰ কাৰণে হ'লেও পিন্ধিবৰ কাৰণে ব্লাউজটো চিলাম। আৰু আপোনালোককো অকণমানকৈ মই ভিডিঅ'বিলাক দেখুৱাই আছোঁ, বৰ বেছি দিব পৰা নাই। আৰু সন্ধিয়া হ'বলৈ হ'লগৈ আজি, কাৰণ আজি গোলাঘাট গৈছিলোঁ, গোলাঘাটৰ পৰা যোৰহাট গ'লোঁ, অলপ ফুৰিলোঁ মানুহজনৰ লগত। আৰু এইপিনে আজি এতিয়া চিলাই লওঁ। বাই বাই। হেল্ল' বন্ধু বান্ধৱীসকল, কালি দেখুৱাইছিলোঁ যে কাপোৰযোৰ, আৰু কালি মানে চিলাওঁতে ৰাতি হ'ল, সেয়েহে ভাবিলোঁ ৰাতি বাকীবিলাক চিলাই কৰা ভিডিঅ'টো আপোনালোকক দিব নোৱাৰিলোঁ, আৰু সম্পূৰ্ণ চিলাই হৈ গ'ল। আৰু এতিয়া আপোনালোকক ভাবিছোঁ অকণমান কাপোৰযোৰ চিলোৱাৰ পাছতনো কেনেকুৱা হৈছে দেখুৱাই দিওঁ। এইখন মেখেলাখন, আৰু এইখন মই ধুনীয়াকৈ চিলাই ল'লোঁ। বৰ বেছি ভালদৰেও চিলাব নাজানো বাৰু, তথাপিতো যিমানখিনি পাৰোঁ, যিটো জানো সেইটো নিজেই চিলাওঁ। আৰু আনকনো কিয় পইচাকেইটা দিওঁ চিলাবৰ কাৰণে। কিন্তু ব্লাউজটো চিলাব নাজানো বাৰু দেই, মেখেলাখন চিলাব জানো। আৰু এয়া তলত কাপোৰ খুৱাই দিছোঁ, বৰ বেছি ডাঙৰকৈ খুৱাই দিয়া নাই, সৰুকৈ খুৱাই দিছোঁ। এয়া দেখিছেনে, সকলোৰে বেলেগ বেলেগকৈ খুৱাই হয়নে বাৰু। আৰু মই এনেদৰে খোৱালোঁ দেই, কেনেকুৱা হৈছে আপোনালোকে জনাবচোন। আৰু মেখেলাখন অকণমান মেলি দিওঁ। এইখন মেখেলা, এইখন মই ধুনীয়াকৈ চিলাই ল'লোঁ, ইস্ত্ৰি কৰা নাই। আৰু দেখিছেনে কেনেকুৱা লাগিছে। আৰু এইপিনে এইটো ব্লাউজ পিচটো চিলাব নাজানো কাৰণে এনেদৰে থৈছোঁ, বেলেগক চিলাবলৈ দিব লাগিব। আৰু এইটো এতিয়া ধুনীয়াকৈ এনেদৰে জাপি থৈ দিছোঁ। আৰু এইখন চাদৰখনো এয়া চিলাই হৈ গ'ল। চাদৰখন আগকেইটা থোপা গুঠিম বুলি ভাবিছোঁ, সূতা নাই দেখি এতিয়া থোপা গুঠিব নোৱাৰিলোঁ, নহ'লে একেচতে থোপা গুঠি পিনে আপোনালোকক দেখুৱালোঁহেঁতেন। এতিয়া থোপা গুঠিবলৈ নহ'লগৈ আৰু দেই, সূতা আনিলেহে হ'ব। কেনেকুৱা লাগিছে জনাব দেই। আৰু এয়া দেখিছেনে ছাইডৰ পতিকেইটা, এয়া ধুনীয়াকৈ খোৱালোঁ, দেখিছেনে। এয়া কেনেকুৱা লাগিছে জনাব দেই। যিকেইটা জানো নিজে চিলাই মেলি নিজে পিন্ধোঁ। আৰু এইযোৰ বাৰু মোৰ কাৰণে নহয়, এইযোৰ বাৰু গিফ্ট দিবলৈহে। কেনেকুৱা লাগিছে মোক বাৰু এনেকুৱা কাপোৰে চাজেনে নাচাজে ক'বচোন দেই। ভালেই লাগিছে বাৰু। এইযোৰ কাপোৰ
বাৰু তেনেহ'লে আজিলৈ ভিডিঅ'টি ইমানেই। যদি ভাল লাগে লাইক আৰু কমেণ্ট এটা কৰি দিব, আৰু চিলাবলৈনো ভালদৰে জানিছোঁনে নাই জনা সেইটোও জনাব দেই। আৰু আজিলৈ বাই বাই।